मानो गथायखो मानो फुथाहैखो मानोथो आयेन दोनखादों जेल दङ होननानै दोनमोन ना गोथाङै मानो गावथारनांगौ न'आवसो हमना लाबोदों इयो दस्रायावबो हमाखै इन्जुर बिसिना लाबोदों दुवार जोसिना लाबोदों बिसिनि न्याय नांगौ आंनो बिसोरबो जेरैबाबो आखाइ मोनसे खालामनांगौ आरो आंनि फिसाफोरखौ मरै सानै मानि आं माजों थांनांगौ आमगुरि पुलिस थानायाव चिरां जिल्ला बनसुनि दैदेननायाव आमगुरि एबसु जथायै थांनाय माखासे सान सिगां गावथारजानाय नबेसर बसुमतारीनि गुबै बिजिरनायखौ मोननो थाखाय गस'र होदों। आमगुरि लावरिफारा गामिनि थागिबि नबेसर बसुमतारीखौ सिखार खालामनायनि दायाव हाग्रा रैखाथि बिफान एबा फरेस्टआ हमदोंमोन। हमखांनायनि उनाव गुलि गावना जिउ फोजोबनाय जाथाया जानानै थाङो। नबेसर बसुमतारीया बिसि आरो सानै गथ' थालांबाय। सरकारा बिथांमोननो आयेन बायदियै थार बिजिरनायखौ होनांगौ आरो नांगौ बायदि अनसुंथाइखौ होनांगौ होनना चिरां जिल्ला बनसुआ दाबि खालामदों। नबेसर बसुमतारीखौ बेबायदि गुलि गावना जिउ फोजोबनायखौ ओनसोलनि रायजो राजाफोरा गोजोननाय गैया। माबोरै पुलिस बिफाननि आवथायाव थानाय सुबुङा पुलिस मावसुमाखौ आख्रम खालामनो हाखो बेयो सोंथि जाखांदों। गोजौ थाखोनि बिजिरनायखौ मोननो थाखाय दाबि दिखांदों रायजो राजा आरो बर' माहारियारि फरायसा आफादा। এইটো আজি নবেশ্বৰ বসুমতাৰীৰ পক্ষে ইজহাৰ দিবলৈ আহিছোঁ। ইয়াক মানে চোৰাং চিকাৰী বুলি সন্দেহ কৰি ঘৰৰ পৰা ধৰি আনিছে আৰু ধৰি আনি পেলাই আজি কোৰ্টত হাজিৰ কৰাৰ পিছতো 3 দিনৰ জামিন লৈ অহাৰ পিছতো এই মানুহজনক মৃত্যু শাস্তি দিছে। এইটোৰ কাৰণে আমি ন্যায় বিচাৰি ঘৰৰ পৰিয়ালে ন্যায় বিচাৰি আজি এই আমগুৰি আৰক্ষী চকীত আহিছে। এইটো কাৰণে এই এফআইআৰটো দিয়া হৈছে। এও যে চোৰাং চিকাৰী হয় নে নহয় এইটো সঁচাকৈ কোৰ্টে জাজ কৰিলে হয়। এতিয়া জাজ নকৰাকৈ ইয়াক গুলীয়াই হত্যা কৰাত ঘৰৰ পৰিয়াল আৰু সদৌ ৰাইজে ভাল লগা নাই। সেইটোৰ কাৰণে ন্যায় বিচাৰি আজি আমগুৰি আৰক্ষী চকীত এফআইআৰটো দিয়া হৈছে যে এতিয়া দোষী বুলি কোৰ্টে বিচাৰ কৰাৰ পিছত এও যদি দোষী হয় কোৰ্টত জেলত থাকিলে হয় যদি দোষী হয়, কিন্তু আগতীয়াকৈ ইয়াক মৃত্যুৰ শাস্তি দিয়াটো অন্যায় হৈছে বুলি আমি তাৰে ন্যায় বিচাৰিছোঁ। এই দুখীয়া পৰিয়ালৰ অপৰকে এখেতে কেনেকৈ বাচি থাকিব, ইয়াও এজন কৃষক মানুহ আছিল। এতিয়া ন্যায় বিচাৰি ৰাইজৰ হৈ আৰু ঘৰৰ ৰহিলা নাৰ্জাৰীৰ হৈ এইটো আমগুৰি আৰক্ষী চকীত এজাহাৰটো দিয়া হ'ল। আমি আশা কৰিছোঁ যে ন্যায় পাব লাগে আৰু এও যদি দোষী হ'লে জেলত থাকিব লাগিলে হয়, কোৰ্টে বিচাৰ কৰিলে হয়, তাৰপিছত জেলত ৰাখে না কি কৰে এইটো হ'ল, কিন্তু আগতীয়াকৈ ইয়াক মৃত্যুৰ শাস্তি দিয়াত আমি গোটেই ৰাইজে অসন্তুষ্ট। এইখিনি আজি আমি আমগুৰি থানাত আহিছোঁ। আজি অন বিহাফ অফ আমি ব্যক্তিক যোনে লাষ্ট টাইম যোনটো চোৰাং চিকাৰী যোনটো ফেক এনকাউণ্টাৰ হৈছে তাত লৈ কিনে আমি ন্যায় বিচাৰিব আমি আজি থানাত এফআইআৰ দিলোঁ। আজি এই এফআইআৰ থ্ৰুদি আমি বিচাৰিম যে যোনটো এই যে চোৰাং চিকাৰী হয় নহয় তাক যে ফেক এনকাউণ্টাৰ কিয় কৰিলে, তাই এজন আছিলে যে মানে জুডিচিয়েল কাষ্টডিত আছিল, ৰিমাণ্ডত আছিল, তাক মানে ফেক এনকাউণ্টাৰ কৰিছে। তাৰ কাৰণে আমি ন্যায় বিচাৰি কিনি আমি আজি এটা এফআইআৰ দিলোঁ আমগুৰি থানাত। বিগত সময়ত আমি জাষ্টিছটো বিচাৰিম এনেকুৱা যাতে ফিউচাৰত নহয়। তাৰমানে আপোনালোকে সন্দেহ কৰিছে যে যোৱা কেইদিনমান আগত যিটো চিকাৰী হ'ল মানে গুলি কৰা হ'ল বা এনকাউণ্টাৰ কৰা হ'ল এইটো মানে ফেক আছিল বুলি সেইজন চোৰাং চিকাৰী নহয় বুলি দাবী কৰিছে নেকি আপোনালোকে? চোৰাং চিকাৰী বুলি মানে এনেকুৱা কেছটো এনেকুৱা যোনে চোৰাং চিকাৰী হয় না নহয়, সি মানে গৰু হত্যা কৰিছে নকৰিছে এইটো এটা মানে আমাৰ এটা ন্যায় ব্যৱস্থা আছে, এটা কোৰ্ট আছে। কোৰ্ট উইল ডিচাইড হি ইজ গিল্টি অৰ নট। তো এতিয়া ডিপাৰ্টমেণ্টে যদি এনেকুৱা যদি ফেক এনকাউণ্টাৰ কৰে, কেপিটেল পানিছমেণ্ট দিয়ে, তো পাব্লিকো কৰিব পাৰিব। এনেকুৱা হ'লে
পাব্লিকো কৰিব পাৰিব এতিয়া জাষ্টিফাইড হোৱাৰ আগতে যদি কেপিটেল পানিছমেণ্ট দিয়ে এতিয়া ক'ত পানিছ কি হ'ব আকৌ জাষ্টিফাই হ'ব লাগিব ই হয় না নহয় কিমান লোকে কথাটো সত্য এইটো আমি এইটো জাষ্টিফাই কৰিব লাগিব তেতিয়া পাছত আমি ক'ব পাৰিম হয় ই ইজ এ ক্ৰিমিনেল অৰ নট এতিয়া কি আপোনালোকে ন্যায় বিচাৰিছে এতিয়া আমি জাষ্টিফাইড বিচাৰিছোঁ যে কেনেকৈ এটা ৰিমাণ্ডত থকা বা এটা কাষ্টডি থকা মানুহ কেনেকৈ ফেকিং গুণা কৰিলে এইটো খালি আজি কেছ নহয় মানে এটাৰ পৰা এটা কেছ হৈ আছে আগতো আমি এনেকুৱা বহুত কেছ পাইছোঁ য'ত মানে ফেকিং গুণা কৰিছে সেইকাৰণে এই সন্দেহত আমি আজি এগেইন আমি তাৰ কাৰণে আমি ন্যায় বিচাৰি কিনে আজি এফআইআৰ দিছোঁ কি নাম আছিল যোনটো ব্যক্তিজনে যোনে আমাৰ নবেশ্বৰ বসুমতাৰী সি তাক মানে ফেকিং কৰা হৈছে আমটেঙা আছিল আমটেকা